হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু আজি আমি ক'লৈ গৈ আছোঁ জানেনে? আমি গৈ আছোঁ হনুমান মন্দিৰলৈ। যিহেতু আজি মঙলবাৰ, সেয়েহে আমি হনুমান মন্দিৰলৈ ওলাইছোঁ দুয়োজন। আৰু এয়া গাড়ী হাজবেণ্ডে পাই ঘূৰাইছে, আপোনালোকে দেখিছে। আৰু আমিও গাড়ী লৈ পেলাই বহুত ৰ'দ যিহেতু গাড়ীতে গৈছোঁ। আৰু ফাইনেলি আমি হনুমান মন্দিৰ পাম আৰু পোৱা নাই, কিন্তু গাড়ীখনত চকাত হাৱা দিবলগীয়া আছিলে যিহেতু, তো হাৱাও দি ল'লোঁ। আৰু এতিয়া ব'লক গৈ থাকোঁ আমি হনুমান মন্দিৰলৈ বুলি। আৰু এয়া পাই গ'লোহি হনুমান মন্দিৰ। আৰু এয়া মই চাকি বন্তি উলিয়াই পেলাই জ্বলাবলৈ লৈছোঁৱেই, আপোনালোকে দেখিছে। আৰু মঙলবাৰে কোনে কোনে হনুমান মন্দিৰত যায় কমেণ্ট কৰি নিশ্চয় জনাব। আমিও আহোঁ, ভাল লাগে বহুত। মন্দিৰলৈ আহিনো কোনে বেয়া পায়, নহয় জানো? চবেই ভাল পায়। আৰু আমিও মন্দিৰত কাপোৰ এখন দিয়াৰ আমাৰ কথা আছিলে। তো এজোপা গছ দেখিছেনে, ইমান প্ৰকাণ্ড এজোপা আহত গছ। এই গছজোপাতেই আমি এই হালধীয়া কাপোৰভাগ আগবঢ়াই থৈছিলোঁ আৰু দিম বুলি আজি ফাইনেলি লৈ আহিলোঁ। আৰু তাত থকা বাবাজনে আৰু মোৰ মানুহজনে মিলি গছত এনেদৰে ধুনীয়াকৈ বান্ধি আছে। বহুত ডাঙৰ গছ, দেখিলেও একদম ভয় লাগি যায়। এতিয়া আমি হনুমান মন্দিৰৰ পৰা আহিলোঁ। আমি হনুমান মন্দিৰত কাপোৰ এখন দিবলগীয়া আছিলে। আমি সেইখন আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো, আপোনালোকে চাই পেলাই গম পাইছে চাগে। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নাপাহৰিব। আৰু লগতে যদি ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু এনেদৰে আমি ভিডিঅ' দি যাম, আপোনালোকে আঁকোৱালি ল'ব বুলি আমি আশা কৰিলোঁ। আৰু এয়া আমাৰ ড্ৰাইভিঙত আজি বহি আছে মোৰ হাজবেণ্ড, দেখিছে। তেওঁৱে ময়ে ঘূৰি থাকোঁ আৰু সদায় এনেদৰেই ঘূৰি থাকিম আগলৈও। আপোনালোকে ভিডিঅ'বোৰ খালি চাই যাব।